ধন্যবাদ দিছোঁ অল বাথৰুম মহাসন্মিলনত তেখেতসকলক মই ধন্যবাদ দিছোঁ আৰু কপাল ভাল আমাৰ নিউলি ইলেক্টেড চিফ তেখেতৰ একেলগে মিটিং বহি আমি ৰাইজৰ লগত মনত কথা যিটো অৱগত হ'ব পাৰিছোঁ তাৰ কাৰণে মই ধন্যবাদ দিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লগতে কাৰ্বি আংলং আৰু বড়োলেণ্ডৰ যি অভাৱ অভিযোগবিলাকক আমি একেলগে টীম হিচাপে কাম কৰি যাম বুলি মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে কৈছোঁ। এইটোকে আপুনি অকণমান কথা এটা কৈছে যে এই বাথৌ থানচালি আমি কম সময়ৰ ভিতৰত কালিৰ ভিতৰত পৰা আৰম্ভ কৰিব পাৰি, আজিয়ে বকলটাটো দি দিলোঁ আৰু মইতো হাগ্ৰামাৰ নিচিনা যে প্ৰতিশ্ৰুতি নহয়তো মইতো কামে আখৰে আখৰে পালন কৰিব বিচাৰোঁ। অঞ্চলবাসীয়ে যে বহুতখিনি ধৰ্মীয় ক্ষেত্ৰত সাংস্কৃতিক আগবঢ়া হোৱা নাই বুলি কৈছে, সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিছে? সাংস্কৃতিক আগবঢ়া লৈ গৈ আছে। আপোনালোকে যে ফেষ্টিভেল দেখা পাব যে বহুত পৰিৱৰ্তন হ'ব আৰু যে কাৰ্বি ইউথ ফেষ্টিভেলটো আপোনালোকে দেখা পাইছে অল ডেজ মানে অল ডে এথেনিক ফেষ্টিভেল ইন ইণ্ডিয়া আৰু লাৰ্জেষ্ট এথেনিক ফেষ্টিভেল ইন ইণ্ডিয়া আটাইতকৈ মানে পুৰণি ফেষ্টিভেল হিচাপে এইটো আছে। আপোনালোকক চাবলৈ আহিব মই নিমন্ত্ৰণ কৰিলোঁ। আপোনালোকৰ চেনেলৰ তাতে প্ৰপাৰণাটো কৰিব।